বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? ক 190খন, খ 193খন, গ 202খন, ঘ 213খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 193খন। বৰ্তমান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি? ক নম্বৰ 12তম, খ নম্বৰ 13তম, গ নম্বৰ 14তম, ঘ নম্বৰ 15তম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 14তম ৰাষ্ট্ৰপতি। বৰ্তমান ভাৰতবৰ্ষৰ মহাঅধিবক্তাগৰাকী কোন? ক ৰহিংটন নাৰিমেন, খ বিক্ৰম মালহাটা, গ কে বেণুগোপাল, ঘ মুকুল ৰোধৰাজী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কে বেণুগোপাল। এইবাৰৰ প্ৰশ্ন হৈছে বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰগৰাকীৰ নাম কি? ক ৰঘুনাথ ৰাজন, খ শক্তিকান্ত দাস, গ ভেলু নায়াৰ, ঘ ৰামনাথ কোবিন্দ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ শক্তিকান্ত দাস। এইবাৰৰ প্ৰশ্ন হৈছে 2024 চনত অলিম্পিক খেল কোন ঠাইত অনুষ্ঠিত হ'ব? ক পেৰিছ, খ বিচলেণ্ড, গ অকলেণ্ড, ঘ নিউ চাউথ ৱেলছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক পেৰিছ। 2032 চনত বিচলেণ্ডত হ'ব। এইবাৰৰ প্ৰশ্ন হৈছে ৰাষ্ট্ৰসংঘৰ ইউনেস্কোৱে সন্মানীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া ভাৰতবৰ্ষৰ প্ৰথম মহানগৰখনৰ নাম কি? ক চেন্নাই, খ কলকাতা, গ জয়পুৰ, ঘ আহমেদাবাদ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহমেদাবাদ। এইবাৰৰ প্ৰশ্ন হৈছে সম্প্ৰতি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিগৰাকী কোন? ক জেফ ৱেলছ, খ বিল গেটছ, গ ৱাৰেন বাফেট, ঘ এলন মাস্ক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এলন মাস্ক বৰ্তমান বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি। এইবাৰৰ প্ৰশ্ন হৈছে 51তম দাদা চাহেব ফাল্কে বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন? ক ইলিয়াৰাজা, খ ৰজনীকান্ত, গ কমল হাছান, ঘ পোচামপল্লী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰজনীকান্ত। এইবাৰৰ প্ৰশ্ন হৈছে ভাৰতত কোনখন দেশৰ সহযোগত তেজছ নামৰ নতুন কাৰ্যসূচী উন্মোচন কৰা হৈছে? ক USA, খ UAE, ঘ অষ্ট্ৰেলিয়া, ঘ ফ্ৰান্স। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে UAE। এইবাৰৰ প্ৰশ্ন হৈছে 2022 বৰ্ষৰ শীতকালীন অলিম্পিক খেলখন কোনখন দেশে আয়োজন কৰে? ক জাপান, খ চীন, ঘ ৰাছিয়া, ঘ আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ চীন। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ প্ৰশ্ন উত্তৰ পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব